নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ থাম্বনেইলটোৰ পৰা গম পাইছে চাগৈ মই আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছো আপোনালোকে ঠিকই জানিব পাৰিছে ফ্ৰী ফায়াৰ ইণ্ডিয়াত বেন নহয় সবিশেষ জানিবৰ বাবে মোৰ ভিডিঅ'টো চাই থাকক অকনো স্কিপ নকৰাকৈ তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইকেইদিন ঘৰতে থাকি এটা ৰিচাৰ্জ কৰিলোঁ আৰু ৰিচাৰ্জটোৰ পৰা গম পালোঁ যে ফ্ৰী ফায়াৰ ইণ্ডিয়াত বেন নহয় আৰু আপোনাৰ একাউণ্টটো সম্পূৰ্ণভাৱে সেফটি কাৰণ আপোনাৰ যিটো ফ্ৰী ফায়াৰ একাউণ্ট আছে সেই একাউণ্টটোৰ যোগেদি আপুনি ফ্ৰী ফায়াৰ মেক্স ভাৰ্চনত আপোনালোকে খেলিব পাৰিব যোৱা ফেব্ৰুৱাৰী 14 তাৰিখে ফ্ৰী ফায়াৰ এপছটো প্লে ষ্ট'ৰৰ পৰা নাইকিয়া কৰি দিছিল আৰু গৰিনাই বনোৱা সেকেন্ড যিটো ফ্ৰী ফায়াৰ মেক্স ভাৰ্চন আছিল সেই ভাৰ্চনটো এতিয়াও প্লে ষ্ট'ৰত উপলব্ধ হৈ আছে যে এইখন চাওক ইণ্ডিয়া ভাৰ্চনৰ টুৰ্ণামেণ্টৰ পোষ্টাৰ আৰু যদি ইণ্ডিয়াত ফ্ৰী ফায়াৰ এপছটো বেন হ'ল হয় তেতিয়াহ'লে টুৰ্ণামেণ্টৰ পোষ্টাৰখন ইয়াত আপলোড নকৰিলে হ'লে এই পোষ্টাৰখন চাওক এইখন হৈছে গৰিনাই প্ৰস্তুত কৰা ইণ্ডিয়া ছাৰ্ভাৰৰ কাৰণে এখন ইলাইট পাছৰ পোষ্টাৰ যিখন ষ্টাৰ্ট হ'ব 26 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে ফ্ৰী ইলাইট পাছৰ পোষ্টাৰ এখন গৰিনাই ডিজাইন কৰি ৰাখিছে এনেকুৱা ধৰণৰ বহুতো প্ৰমাণ আছে আপোনালোকে চাব পাৰে ফ্ৰী ফায়াৰত আৰু এইখন পোষ্টাৰ চাওক এখন ৰেডি কৰি ৰাখিছে গৰিনাই কেৱল আৰু কেৱল ইণ্ডিয়া ছাৰ্ভাৰৰ কাৰণে তো আপোনালোকে ভাবি ল'ব পাৰে যে ফ্ৰী ফায়াৰ ইণ্ডিয়া ছাৰ্ভাৰৰ পৰা কেতিয়াও বেন হ'ব নোৱাৰে হয়তো চৰকাৰৰ সৈতে মিলামিছা কৰোঁতে অলপ টাইম লাগিব পাৰে তথাপিও আপোনালোকে ভাবি চাওক যে ফ্ৰী ফায়াৰ কেতিয়াও বেন নহয় যি ভিডিঅ'টোত ইমানেই নতুন ইনফৰমেশ্যন পাবৰ বাবে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যিহেতু নতুন ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ লৈছোঁ বিদায়